আজি আমি অসমীয়া ভাষাত ৰব্য আৰু অন্তস্থ য়ৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আমি এটা কথা জানো যে এই দুটা বৰ্ণক অসমীয়া ভাষাত অৰ্ধস্বৰৰ বৰ্ণ বুলি কোৱা হয়। অৰ্ধস্বৰৰ বৰ্ণ কাক বোলে এই সম্পৰ্কে মই পিছত আলোচনা কৰিম। আমি পোনপ্ৰথমে এই দুটা বৰ্ণক অসমীয়া ভাষাত আমি শব্দৰ মাজত কেনেকৈ ব্যৱহাৰ কৰোঁ এই সম্পৰ্কে মই ইয়াত তিনিটা কথা আমি উল্লেখ কৰিছোঁ। আমি এটা কথা জানো যে এই দুটা বৰ্ণক অসমীয়া ভাষাত কোনো কাৰণতে আদ্য অৱস্থাত বা আদি অৱস্থাত বা শব্দৰ প্ৰথমে ব্যৱহাৰ কৰা নহয়। আমি এতিয়া পোনপ্ৰথমে এই দুটা বৰ্ণৰ ব্যৱহাৰ সম্পৰ্কে আমি তিনিটা কথা আলোচনা কৰিম। কোনো শব্দত অ, আ, হস্ৰ ই, দীৰ্ঘ ই বৰ্ণৰ পিছত একাৰ যুক্ত হ'লে অন্তস্থ য় হয় আৰু উৰ পৰা ঔলৈকে একাৰ যুক্ত হ'লে কেৱল ৰব্যহে হয়। মই কথাখিনি পুনৰ আকৌ কৈ দিছোঁ। কোনো শব্দত অ, আ, হস্ৰ ই, দীৰ্ঘ ই পিছত এই বৰ্ণৰ পিছত একাৰ যুক্ত হ'লে কেৱল অন্তস্থ য়হে ব্যৱহাৰ কৰা হয় আৰু হস্ৰ উৰ পৰা ঔলৈকে একাৰ যুক্ত হ'লে কেৱল ৰব্যহে ব্যৱহাৰ কৰা হয় বা কৰিব পাৰে। যেনে হৰিয়ে কান্দিছে। ইয়াত হৰি ৰৰ পিছত বা ৰৰ লগত আমি হস্ৰ ই যুক্ত হৈ আছে। যুক্ত হৈ থকাৰ বাবে ইয়াত য়ত একাৰে ইয়ে অন্তস্থ য়ত একাৰে ইয়ে এনেদৰে ব্যৱহাৰ কৰা হৈছে। হৰিয়ে কান্দিছে এইটো হৈছে প্ৰথমা বিভক্তি কৰ্তাকাৰক আৰু সকৰ্মক ক্ৰিয়া। আৰু এটা উদাহৰণ নাওৰে নদীখন পাৰ হ'লোঁ। নাওৰে নদীখন পাৰ হ'লোঁ তৃতীয় বিভক্তি কৰণ কাৰক। গতিকে এই বাক্যটো আমি নাওৰে বুলি আমি কেতিয়াও লিখিব নোৱাৰোঁ। এতিয়া আহিছোঁ আমি দ্বিতীয়লৈ। সংস্কৃত তৎসম শব্দৰ আদিতে থাকিলে ব সদায় ব ৰূপে উচ্চাৰিত হয়। যেনে বাণী, বৰ্ষা, বেদ ইত্যাদি। এতিয়া আহিছোঁ আমি গলৈ। শব্দৰ মাজত বা শেষত হ'লে সচৰাচৰ ব বৰ্ণ প্ৰায়ে ব বৰ্ণ বুলিহে উচ্চাৰণ কৰে। যেনে কবি, কবিতা, প্ৰভাৱ, অৱসান, শিৱ আদি শব্দবোৰত ব উচ্চাৰণ নোহোৱাকৈয়ে আমি ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰা হয়। ইয়াত আমি অতি চমুকৈ আমি ব আৰু অন্তস্থ য়ৰ ব্যৱহাৰ সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিলোঁ। উচ্চতৰ প্ৰথম বাৰ্ষিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ত ইয়াৰ এটা প্ৰশ্ন আহে যে প্ৰশ্নটো হৈছে অসমীয়া ভাষাত ব আৰু অন্তস্থ য়ৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা। মুঠ নম্বৰ 2 আহে। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া ভাষাত ব আৰু অন্তস্থ য়ৰ দুটা ব্যৱহাৰ লিখা। ইয়াতো 2 নম্বৰ আহে। গতিকে যিকোনো আমি এনেকুৱা ধৰণৰ আমি প্ৰশ্ন আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ এনেধৰণে লিখিলেও যথেষ্ট। আমি পৰৱৰ্তী সময়ত আমি অসমীয়া
স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।